সো এতিয়া যাবলৈ ওলাইছোঁ একদম বাৰ্থডেৰ কাৰণে মানে বেছি মানুহ মাতা নাই আৰু কেইজনমান খাচ ফ্ৰেণ্ড মাতিছোঁ বাৰ্থডেৰ কাৰণে যাওঁ আৰু আপোনালোকক যাওঁ কাৰণ ড্ৰেছ এটা পিন্ধিছোঁ সেইটো মই তাতে দেখাম বাট এতিয়া মানে ওপৰত চাৰ্টটো পিন্ধি লৈছোঁ নহ'লে মানুহবিলাকে চাই থাকিব সেয়াই বোলে তাতে কিনি পাইছোঁ চ' আমি আজি আহি গ'লোঁ আজি মানে নেক্সট ডে কালি যে ৰাতি সেয়া কৰিলোঁ তাৰপিছত আজি এতিয়া ৰাতি তাই পাৰ্টি দিব গ্ৰীণ ৰিজৰ্টত আহিছোঁ চ' সেয়াই আৰু নাজানো বাইদেৱে আৰু মই যে কালি যে ক'লোঁ ড্ৰেছ এটা তাইক মই গিফ্ট কৰিছোঁ বুলি এইটো ড্ৰেছ চাওঁ এইফালে এইটো ড্ৰেছটো মই বেক কেমেৰা কৰি ভালকৈ দেখাই দিম কেনেকুৱা লাগিছে ক'ব মই দিছোঁ চ' সেয়াই আৰু এইটো ভাল লাগিছে দেই ফাৰ্ষ্ট টাইম আহিছোঁ মই নাজানো মোৰ ভিতৰত কেনেকুৱা হ'ব এইজনী ভাইৰ পৰা ভালেই লাগিছে আৰু এইটো ড্ৰেছ মই দিছোঁ কেনেকুৱা লাগিছে কোৱা ড্ৰেছ কেনেকুৱা লাগিছে ক'ব মোৰতো ভাল লাগিছে বাৰু তাইক বহুত মৰম লাগিছে থেংক ইউ ছ' মাছ মিছ পাহি টেপেৰী ৱেলকাম ইহঁতি গাইজ কালিৰ পৰা মানে মোৰ মোবাইলত সিহঁতি ভিডিঅ' বনাই আছিলে মই গম পোৱা নাছিলোঁ কাৰণ তাই মোৰ পৰা মোবাইলটো বাৰে বাৰে লৈ যায় তো মই ভাবোঁ যে মোবাইলটো কিয় লৈ গৈ আছে পাছতহে মানে মই যিখিনি ক্লিপখিনি দেখিলোঁ মই ছাৰপ্ৰাইজ পোৱাৰ পাছত কাৰণ কালি মোৰ জ্বৰ উঠি আছিলে সেইটো কাৰণে মানে আৰু মনটো বেয়া লাগি আছিলে যেতিয়া মই ছাৰপ্ৰাইজখিনি পালোঁ তাৰ পাছতহে মই গম পাইছোঁ যে হেৰি লাগিছে মানে বাৰ্থডে ছাৰপ্ৰাইজ এটা কৰি আছিলে চ' কেনেকুৱা লাগিলে সেইখিনি ভাল লাগিলে সঁচাকৈ নাই আজি হ'ব আৰু আজি আৰু ভালকৈ হ'ব সেয়াই আৰু আজি আহিছোঁ আমি ৰিজৰ্টত সৰু সুৰাকৈ গেট টুগেডাৰ এটা কৰিম বুলি পাৰ্টি নহয় আৰু তই যিমান এতিয়া আমি গৈ আছোঁ টমটমত উঠি টমটম নহয় টমটম বুলি কয় নহয় সিহঁতি বাগী বাগীত উঠি এয়া ৰুমত ৰুম মানে মই ফ্ৰেছ হ'ব লাগে বহুত মাথাত হেপী বাৰ্থডে টু মি আমি যিমানটো ভাবিছিলোঁ সিমানটো বেছি আৰু চ' ফ্ৰেণ্ডছ এয়া হৈছে আজি আমাৰ ৰুম আৰু আজি আমি ইয়াতে ষ্টে কৰিম আমাৰ মানে মই কিছুমান একচুৱেলি পাৰ্টি বুলি নহয় আজি বাৰ্থডে পাৰ্টি বুলি কৰা নাই গেট টুগেডাৰ এটাহে কৰিম মানে সেইটো কাৰণে তো বেছি মানুহ মতা নাই দুজন তিনিজনৰ মানুহ মাতিছোঁ আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে ভাইবটো আৰু এখন চেয়াৰ বাট ঠাণ্ডা এ চি লগাই থোৱা আছে সেইকাৰণে বিৰাট ঠাণ্ডা লাগিছে কিন্তু বিৰাট ভাল লাগিছে আৰু বেছি ভাল লাগিছে আৰু চ' ফ্ৰেণ্ডছ আজি মোৰ ড্ৰেছটো এইটো আৰু এয়া খানা আহি গ'ল খানা নহয় একচুৱেলি প্ৰথমতে আমি কফি খাম অলপ স্নেক খাম এয়া ড্ৰাই চিকেন আৰু কফি চিকেনৰ লগত কফি খাম কফিৰ পেকেটবোৰ ক'ত তাত আছে নহয় এইখিনি এটা দিছেতো পুৰা পৰিছে অলপ চলপ বোলে সেইকাৰণে এতিয়া আমি কফি খাই লওঁ বাট চিকেনো অৰ্ডাৰ কৰি দিলোঁ আৰু বিস্কুটো দিছে বিস্কুটটো খাই ভাল লাগে খাইছা ভাল লাগে চ' গাইছ আমি আহি পেলাই অলপমান আছে পেলাই ৰেষ্ট ল'লোঁ কিবা কিবি খাই ল'লোঁ কাৰণ ইয়াত বহুত ঠাণ্ডা এইফালে তো এতিয়া আমি লোকেশ্যন এটা বিচাৰি গৈ আছোঁ মানে আমাৰ গেছ আহিব ন কোন কোন আহিব অলপমান মানুহ আহিব কেইজনমান আহিব আৰু ইমান তেনেকৈ হেৰি কৰা নাই আমি অলপমান চাব গৈ আছোঁ ক'ত ভাল হ'ব ইমানেই আৰু এতিয়া দেৱালীৰ কাৰণে পূৰা কিবা কিবি হৈ আছে কিন্তু আমি ইমান ভালকৈ ওলাই যোৱা নাই কাৰণ ইয়াত বহুত ঠাণ্ডা হৈ আছে চ' আমি এতিয়া আহি গ'লোঁ একদম বাৰৰ বেক চাইড এয়া Well, it's late in the evening. It's the way she puts on her makeup and brushes her long blonde hair. And then she asked me, do I look alright tonight? Everyone
turns to sea. This view drives me to bed, and then So guys, এতিয়া আমি কিবা কিবি অৰ্ডাৰ কৰিছোঁ আৰু বাহঁত আহিছে হাই কৈ দিয়া কৃষ্ণা চেনেল হয় মই চলাই আছোঁ হেল্ল' আৰু আমাৰ কৃষ্ণা এয়া ফটো মাৰি আছে চ' সিমানে আৰু ইয়াতে এটাই ভাল মানে পূৰা মিউজিক লগাইছে আৰু তাই বাৰ্থডে ন আজি সেইটো কাৰণে চ' ফ্ৰেণ্ডছ এতিয়া ফটো ছিজন চলি আছে 1 মিনিট কিবা এটা হৈ আছে অ'কে গুড এইয়া I'm the greatest photographer. It's me. Nasrat ahi gol. Thank you so much. Tumi ahila. Welcome. Happy birthday. Thank you. Aru eiya. DM for any photo shoot, guys. I am ready. Sasta sa hai, but it's okay. I'm good photographer. Ahite ago koi de. Ago ebar koi do ekhinite. এইখিনিতে আকৌ এবাৰ কৈ দিওঁ মই আজি বাৰ্থডে পাৰ্টি দিয়া নাই ঠিক আছে এইটো হৈছে গেট টুগেডাৰ হয় মোৰ যিসকল বেলেগ ফ্ৰেণ্ডছ আছে চবেই ভাবিব এই মনে মনে বাৰ্থডে চেলিব্ৰেশ্যন কৰিলে কিন্তু নহয় বাৰ্থডে আকৌ চেলিব্ৰেশ্যন কৰিম নেক্সট ইয়েৰ ভালকৈ এবাৰ বেমাৰ হৈ থকাৰ কাৰণে একদম ইমান নাভাবিলোঁ আৰু বাৰ্থডে পাতিম বুলি ছাডেনলি মানে এটা প্লেন কৰি পেলাই ইভিনিং প্লেন কৰিছোঁ আৰু আহি গৈছোঁ আৰু দাদাহঁত আহিছে নাচৰত আহিছে সেয়াই চ' এইখিনিতে আৰু এইফালে গান চলি আছে পুৰা ধুনীয়াকৈ চ' গাইজ হ'লে আমি এতিয়া ডান্স কৰিম আৰু মোৰ কেক আহি গৈছে কেক আহি আছে। দেখাই আছোঁ এয়া মোৰ বাৰ্থডে কেক আহি গ'ল অলৰেডি কালি 2টা কেক কাটিলোঁ আজি ৰাতিপুৱাও কোনোবাই মানে মনে মনে দিছে ইয়া খাইছা এইফালে চলি আছে কিবা কিবি happy birthday to you. Happy birthday, dear Krishna. Happy birthday to you. May God bless you. May God bless you. May God bless you, Krishna. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. ঐ ভাইটি शाम सवेरे तेरी यादें आती हैं आके दिल को मेरे उतर पाती है ओ सनम मोहब्बत की कसम
चेहरा दिखा है जाने क्या कहूँ उसके क्या लिखा है तो बता रे क्या कसूर So guys, এতিয়া আমি dance কৰিলো, বহুত dance কৰিলো। Now we are going to fresh. এতিয়া আমি fresh হ'ব গৈ আছো। To be honest, honestly. তো আমাৰ একদম ফিনিছ হৈছে আৰু বাৰ্থডে আৰু ডিনাৰটো কৰিব বাকী আছে ভাবিছোঁ আপোনালোকৰ আৰু এতিয়া আহি পালে বৰ্তমান কেকেহঁত আহিছে এতিয়া এই ই মোক কলি বুলি মাতে মই কি কলা নেকি সি নিজে কলা আৰে জন্মতে মই দেখিছিলো ন জন্মতেতো জন্মই হোৱা নাই তাই কেকে আহিছে হেপী বাৰ্থডে তৃষ্ণা থেংক ইউ মানে এইটো ভিডিঅ'ত ক'ব হেপী বাৰ্থডে ভাবিজি হেপী বাৰ্থডে পাঁচবাৰ ক'লে আৰু এয়া আমাৰ হিৰক ফালে চাই দিয়া মানে কি এনেকুৱাই ধ্যান কৰিছিলে জেণ্ডাৰ কি পাহৰি গৈছিল আমি এতিয়া খানা চানা খাম আৰু তাৰপাছত ব্লগটো এণ্ডে কৰিম চাগে চাই থাকিব কলি কলা কি কৈছে কলি কলা কেক মই খাওঁ বুলি সো গাইছ তে আমি খাব লৈছো তোমাৰ কৃষ্ণ কি ফটোখন বেয়া মাৰিলো নেকি মই কি ফটো মাৰিলো মই চব এখন ফটো মিষ্টেক হৈ যাব পাৰে কোনে সো ফ্ৰেণ্ডছ এতিয়া মৰ্ণিং হৈছে আৰু গুড মৰ্ণিং সকলোকে তো ব্লগটো ইমানতে এণ্ড কৰিম বুলি ভাবিছোঁ এজনী টেপৰি আমি এতিয়া মৰ্ণিং ৰাতি গোটেই ৰাতি খোৱা নাই এতিয়া আমি ইয়াত জোলনা খেলিব আহিছোঁ ন এটা চেণ্ডউইচ আৰু এটা প্লেটকেইখনৰ অমলেট আছে চ' আৰু আমাৰ খানা আহি গ'ল এইফালে ভাইটি বহিছে মোক এটা ফটো মাৰি দে না তুমি ঘূৰাই নাই আমাৰ অকমানি ছোৱালীতে দিছ না সো ফ্ৰেণ্ডছ এয়া আমাৰ ৰিজৰ্ট আজি আৰু এতিয়া খাবলৈ আহিছোঁ আমি কফি চফি খাম এতিয়া আৰু মিক্সি খাম চ' আমি খাই বৈ এতিয়া যামগৈ আৰু কাৰণ গোটেই ৰাতি শুনাই দিব আমাৰ মিল্ক শ্বেক এই দাদাক থেংক ইউ কোৱা মই তোমাক দিছোঁ এইটো আমাৰ ভাইটি দেই এইটো আমাৰ ভাইটি আৰু এটাহে কথা ক'ব পাৰিবা কিন্তু কোৱা মানে নকওঁ দে এটা কথা ক'ম এটা কথাই ক'ম হৈ গ'ল আৰু ফ্ৰেণ্ডছ তাইক মই সেইদিনাখন 70টা সুধিছিলোঁ যে এজোপা কঁঠাল গছত 10টা আম আছে তাৰে 8টা গুচি গ'ল কেইটা থাকিব তাই ৰিপ্লাইটো ভালেই দিছে কিন্তু তাই নাজানিলে যে কঁঠাল গছত আম থাকে নে নাথাকে মই জানো মানে তাই জানে কিন্তু তাই পাহৰি গ'লে হয়নে ভাইটি মই চেক খাম
চ' এয়া আমি খাই লওঁ কেনেকুৱা টেষ্টি কিবা টেনশ্যন নেকি গভীৰ বেদনা হৈছে আছে নকওঁ দিয়া চিক্ৰেট হ'লে এই টেনশ্যনৰ মাজত এই পৰিৱেশটো বিকাশে ব্লগ বনাব জানিছা